নমস্কাৰ ৰাইজ, আজি মই জুবিনদাৰ বাবে দুখাৰী ক'বলৈ আহিলোঁ। সেই কালপিত দুটা, যি দুটাই আমাৰ বুকুৰ আমঠু জুবিন গাৰ্গক ছিংগাপুৰলৈ নি মৃত্যুৰ মুখলৈ ঠেলি দিলে। তেওঁলোক ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে। ইমানলৈকে বাৰু ঠিকেই আছে। তেওঁলোকে এতিয়ালৈকে শাস্তি পোৱা নাই কিয়? তেওঁলোকক ফাঁচি দিয়া নাই কিয়? চৰকাৰ বা পুলিচ প্ৰশাসনে যদি নোৱাৰে, তেতিয়াহ'লে আমাৰ ৰাইজৰ হাতলৈ গতাই দিলেই হ'ল। তেওঁলোকক শাস্তি আমি দিম। আমাৰ বুকুৰ আমঠুক যেনেকৈ কাঢ়ি নিছিলে তেওঁলোক দুটাই, সেইদৰে তেহঁতৰো আমাৰ প্ৰাণ কাঢ়িবলৈ মন আছে। আমাৰ হাতলৈ গতাই দিয়ক যদি নোৱাৰে। মই চৰকাৰক ইমানেই অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে ফাঁচি দিয়ক। আৰু ৰাইজসকল, ভিডিঅ'টো পাৰে যদি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকে যাতে শাস্তি পায়। ধন্যবাদ।